এই মুহূৰ্তত দিব ওলাইছো বিগ ব্ৰেকিং নিউজ হয় আপোনালোকে ঠিকই শুনিছে লখিমপুৰ হেডলাইনছত দৰ্শকসকলক দিব ওলাইছো এক ব্ৰেকিং নিউজ গোৱালপাৰা পৈতাৰী নিবাসী আব্দুল আৱাল শিক্ষকৰ চাকৰিৰ পৰা ত্যাগ লৈ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু 12 নং জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ দলৰ পৰা টিকেটৰ দাবীদাৰ মাননীয় আব্দুল আৱাল চাকৰি অৱসৰৰ 7 বছৰ পূৰ্বে মাননীয় আব্দুল আৱাল ডাঙৰীয়াই শিক্ষকৰ চাকৰিৰ পৰা পদত্যাগ লয় সবিশেষ জানিবলৈ চাই থাকক লখিমপুৰ হেডলাইন মই চাকৰি কৰা অৱস্থাত দুবাৰমান টিকেট বিচাৰিছিলো কংগ্ৰেছ দলৰ কিন্তু মই দুবাৰে সাসপেনশন হৈছো যিজন বিধায়ক হৈছে হিয়ত মোক সাসপেনশন কৰাইছিল যাৰ কাৰণে মই এতিয়া এটা পনবন্দী হৈছো যে মই যিমান দিন জীয়াই থাকিম অহা দিন কেইটা মই চাকৰি বাদ দি মানে সংগঠন আমাৰ মানে ৰাজনীতিৰ লগত জড়িত থাকি সমাজ সেৱা কৰিম আমাৰ গৌৰৱ গগৈ ডাঙৰে আহাৰ পিছৰ পৰা আৰু মনটো মোৰ আৰু বেছিকৈ খোলা খাইছে যাৰ কাৰণে মই কংগ্ৰেছৰ পক্ষৰ পৰা এবাৰ 2026ত মই টিকেটৰ দাবীদাৰ হৈছো মই 12 নং জলেশ্বৰ সমষ্টিৰ পৰা টিকেট বিচাৰি আছো কংগ্ৰেছ দলৰ পৰা 21তো মই টিকেট বিচাৰিছিলো বেলেগ আৰু চাকৰি কৰা বেলেগ মানুহ বিচাৰিছিল কিন্তু বেলেগৰ কোনো একশন নহয় কিন্তু মই আব্দুল আৱাল হিচাপত মোৰ একশনটো অলপ বেছি হয় মোক সাসপেনশন কৰি এনেকুৱা এটা সিচুৱেচন কৰিছিল মোৰ চাকৰিতে যাই যেন লাগিছিল টিকেট বিচৰাৰ কাৰণে বাকি কোনো মানে কামৰ কাৰণে নহয় অনলি ফৰ টিকেট বিচৰাৰ কাৰণে মই বিধায়ক হলে মোৰ প্ৰথম কাম হ'ব মই আমাৰ সমাজৰ কিছুমান দুখীয়া ষ্টুডেন্ট লৰা ছোৱালী ষ্টুডেন্ট আছে সেইবোৰ লৰা ছোৱালীক মানে মা দেউতাকে তাৰ কোনো বিহিত ব্যৱস্থা কৰিব নোৱাৰে ব্ৰেডি লৰা ছোৱালী কিন্তু সেইবোৰ লৰা ছোৱালীক মই ভাবিছো যে মই শিক্ষাৰ ফালেদি তেখেতৰ সমাজৰ লৰাবিলাক শিক্ষাৰ ফালে আগবাঢ়ি ল'ম আৰু আমি মই ঘৰৰ ওচৰতে নদী ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াৰ কবলত পৰা মানুহ আমি গৰাখহনীয়াত ভাঙি যোৱাৰ মানুহ আজি অৱস্থা বেয়া যাৰ কাৰণে মই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ যিটো পাৰ্মানেণ্ট প্ৰটেকশ্যন সেইটো লৈ মই মানে ফাইট দিম আৰু আমাৰ সমষ্টিটো অতি পিছপৰা মানে আমাৰ এইফালে আৰু পশ্চিম ফালৰ বেছি পিছপৰা যাৰ ৰাস্তা ঘাট স্কুল কলেজ একেবাৰে বেয়া আৰু বিশেষকৈ মই পাইছো যে সোণাৰী হায়াৰ সেকেন্ডাৰী লক্ষীপুৰ কলেজ জলেশ্বৰ কলেজ আপোনাৰ ধুমেৰঘাট কলেজ হায়াৰ সেকেন্ডাৰী এইবোৰ হায়াৰ সেকেন্ডাৰী সায়েন্স সিস্টেম একেবাৰে নাই এইবিলাক মই ভাবিছো যদি মোক ওপৰলৈ এমএলএ বনাই মই এইবিলাকৰ কাৰণে ফাইট দিম এইবিলাক আনাৰ কাৰণে মই যত্ন কৰিম চৰকাৰৰ লগত আলোচনা কৰিম যাতে আমাৰ এই মাইনৰিটি অঞ্চলৰ দুখীয়া অঞ্চলৰ লৰা ছোৱালী বিজ্ঞান শাখাত পঢ়ি কমাৰ্চ শাখাত পঢ়ি যাতে আগবাঢ়িব পাৰে আমাৰ লক্ষীপুৰ জলেশ্বৰ কলেজত কমাৰ্চৰ ব্যৱস্থা নাই এইবোৰ বস্তু অলপ মই মনৰ ইচ্ছা মানে হয় যে এইবোৰ বস্তু কৰিলে আমাৰ সমাজটো আগবাঢ়ি যাব এইখিনি মোৰ আশা আৰু বেছিকৈ আৰু স্বাস্থ্যৰ প্ৰতি একদম মানে গুৰুত্ব নাই আমাৰ অঞ্চলৰ মানুহৰ সেইখিনি অলপ আমি যত্ন কৰিম আৰু